বিষয় হৈছে যে সেৱাৰ ক্ষেত্ৰত সকলোৱে উৎসুকতাৰে বাট চাই থকা মেট্ৰিক আমি সকলো মানুহ শিক্ষাৰ্থী অভিভাৱক সকলোৱে উৎসুকতাৰে বাট চাই থাকোঁ এই মেট্ৰিক পৰীক্ষাটোৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত ত্ৰুটিহীনভাৱে যাতে ফলাফল ঘোষণা কৰিব পাৰে আৰু কেতিয়ালৈ ফলাফল ঘোষণা কৰিব এই কথা বতৰাখিনিৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আমি সেৱালৈ আহিছিলোঁ 2021 বৰ্ষৰ প্ৰশ্নকাকত লৈ 2022 বৰ্ষত পৰীক্ষা অনুষ্ঠিত কৰিছিল যাক লৈ আমাৰ অভিভাৱক শিক্ষাৰ্থীসকল শংকিত হৈ আছিল আৰু কেনেকৈ গোটেই ফলাফলটো ত্ৰুটিহীনভাৱে ঘোষণা কৰিব পাৰে আৰু সেৱাৰ যি সক্ৰিয়তা আৰু তেখেতসকলৰ যি বিশ্বাসযোগ্যতা সেই বিশ্বাসযোগ্যতা যাতে অটুট থাকে তাৰ কাৰণে আমি তেখেতসকলৰ সৈতে গোটেই বিষয়টো আলোচনা কৰিবলৈ আহিছিলোঁ আৰু সেৱাৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ পিছত তেখেতসকলে যদিও আমাক এটা ডেট দিব পৰা নাই বা এটা তাৰিখ দিব পৰা নাই যে ৰিজাল্ট ফলাফল ঘোষণা কৰাৰ তথাপিও আমি সেৱাক আমি অনুৰোধ জনাইছোঁ আমি দাবী জনাইছোঁ যে জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত যাতে মেট্ৰিক পৰীক্ষাৰ ফলাফল তেখেতসকলে ঘোষণা কৰাৰ ব্যৱস্থা কৰে আৰু যিখিনি কাম কাজ বাকী আছে ইতিমধ্যে সৰহসংখ্যক সিংহভাগ কাম কাজ সমাপ্ত হোৱা বুলি আমাক জনাইছে আৰু কিছু কাম কাজ বাকী আছে বুলি কৈছে গতিকে আমি তেখেতসকলক দাবী জনাইছোঁ জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবৰ কাৰণে আৰু তেখেতসকলে জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে তেখেতসকলে কাম কাজ কৰিব আৰু তেখেতসকলে সেই দাবী ৰাখিম বুলি আমাক কৈছে গতিকে আমি এইটো আশা ৰাখিছোঁ যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত ঘোষণা হ'ব